এই দোস্ত এটা আমি ব্ৰহ্মপুত্ৰৰ ভাল লগা কিছুমান দৃশ্য মুহূৰ্ত আপোনালোকক মই দেখাবলৈ আহি আছোঁ। এইখন ব্ৰহ্মপুত্ৰ ঘাইখুঁটি মেইন আপোনালোকে দেখিছে। ইয়াত আপোনালোকক মোক কিছুমান ভালৰ মনত যিমানখিনি মই জানো সিমানখিনি আপোনালোকক মই দেখাবলৈ আহিছোঁ। মানে ব্ৰহ্মপুত্ৰ ভাল লগা কিছুমান নিশ্চয় কিছুমানে যোনসকলে মানে ব্ৰহ্মপুত্ৰত ফুৰিবলৈ আহিছে সেইসকলে কিজানি অনুভৱ কৰিছে কিমান ভাল লাগে থাকি ইয়াত মিহি বতাহ পৰিৱেশ। আপোনালোকো ইয়াত আহিব পাৰে ব্ৰহ্মপুত্ৰ এইফালে। ইয়াত বহু মানুহে মানে পিকনিক খাবলৈ আহে ভাল লগা পৰিৱেশলৈ। আপুনি নিজে অনুভৱ কৰিছে চাগে দেখি পেলাই। এইফালে পিছত যাওঁ বন গছ গছনি তাৰ বেক চাইডে পাহাৰ আছে। এইটো ৰিণিক ক্লিনিক আপোনালোকে ধৰিব পাৰিছে নেকি অলপ অলপ। আহক আমি ভিডিঅ'টো এফালৰ পৰা আৰম্ভণি কৰি যাওঁ। আমাৰ গুৰুজীকে গৈ আছো পাগেই নাই এতিয়ালৈকে বৰ্তমান আহিহে আছো। আমাৰ গুৰুজী তেজপুৰৰ পৰা আহিছে আমাৰ কাৰণে বহুত কষ্ট কৰি আমাৰ কাৰণে লগ কৰিবলৈ আহিছে। নাওখিনি ফটো মাৰি আছে গুৰুজীয়ে পুৰা। মই ইয়াৰ পৰা দেখাইছোঁ ৰ'ব আছে আজি যিটো মাৰ্কেট চেপচপ গুৰুজী মানে মই চেপচপ মানে ইণ্ডাষ্ট্ৰিতে কাম কৰোঁ। তাতে এইজন এটা আমাৰ সৰু ছাৰ ইয়াত মানুহে গৰু চৰু ৰাখে চাপৰি হয়তো। हम लोग नहीं जाएंगे। नहीं आप हम पहाड़ पे चल रहा है। नावखনত দেখিছে তাতে মোৰ গুৰুজী আছে দীপাংকৰ ছাৰ তাৰপৰা এইটো জিন্তু ছাৰ আমাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ। এই সূৰ্য ৰশ্মি আমাৰ গুৰুজে পুৰা নাও চলা লাগি আছে দেখোন। এয়া খনিয়া লাগিছে নেকি আছে মানে খনিয়া লগাওঁতে হৈছে ন হয় ন। অঁ এয়া আমাৰ সুদীপ গুৰুজী আপলাইন ছাৰ দীপাংকৰ ছাৰ জিন্তু ছাৰ। আপোনালোকে মোৰ ভিডিঅ'টো জানিছে চাগে কিমান ভাল মুহূৰ্ত ইয়াৰ পৰিৱেশ। কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা কাহি তোমাৰে মোৰে মাজৰ মৰমৰ হেতা। এখন ঘূৰিতে গ'লে বতাহ ফটো মাৰিলে মজা আহিব। মই ফটো মাৰি দিম আপোনাক ৰ'ব দেই।
আচ্ছা ক'ত যাব তোমাৰ হাঁহিত ফুলা ফুল চাবলে গ'লে বুকুতে জ্বলি উঠিছিল এয়া ব্ৰহ্মপুত্ৰত কিছুমান ভাল লগা মুহূৰ্ত দেখি আছে এয়া আমাৰ জিন্তু ছাৰ এয়া আমাৰ গুৰুজী গুৰুজী মোৰ চেনেলটোলৈ কিবা এটা কৈ দিয়ক MB অফিচিয়েল কি কৈ দিম এনজেট কৈ দিম सब्सक्राइब কৰিবলৈ কৈ দিয়ক সকলোকে আৰু हाँ ठीक है सर की जो चैनल है बहुत अच्छी चैनल है जहाँ पर कॉमेडी करते हैं बहुत ज़्यादा। तो आप लोगों को हंसने के लिए अगर कोई दुख है, अगर आप लोगों को मतलब कुछ बातों के ऊपर दुख लग रहा है तो इनकी चैनल पे आ जाएं और आकर के आप वीडियो देखें, लाइक करें, कमेंट करें, सब्सक्राइब करें, जिससे कि फिर आप लोग बार बार हंसते रहेंगे, मुस्कुराते रहेंगे। और बोला भी जाता है जो ज़िंदगी में जितनी ज़्यादा हंसते और मुस्कुराते हैं उनकी जितनी ज़िंदगी उतनी ज़्यादा अच्छी होती है। आप लोग इनकी चैनल पे आ जाइए, हंसिए, मुस्कुराइए और फिर आनंद हो जाइए ज़िंदगी में। ठीक है, ओके, थैंक यू सर।